তই সদায় এনেকে থাকিম বুলি ভাবিছ নেকি? তোৰ কি পইচা যে ইনকাম কৰাটো ঠাণ্ডা নাই? তই বিয়াৰ পিছত কি চলি তই কেনেকে কৰিবি? আৰে তই সেইখিনি কথা কিয় টেনচন লৈছে? মই পইচা বিয়াৰ পিছতে ইনকাম হব, গম পাইছে? মই বিয়াৰ পিছত সদায় ধনী হম। কেনেকে? কাৰণ মই বিয়াটো নাপাতো, মইতো পলাই লৈ যাম তোক। পলাই লৈ যোৱাৰ পিছত কি কৰিব? আমাক মাই দেউতাই ঘৰৰ পৰা উলিয়াই দিব, তোক ঘৰৰ পৰা উলিয়াই দিব আমাৰ দেউতাই আৰু মায়ে। উলিয়াই দিয়াৰ পিছত মই কি কৰিম? কেইদিনমান ওলাই যাম। ওলাই যোৱাৰ পিছত মই এখন ধুনীয়াকে বাছ ল'ম, বহুত কষ্ট কৰি এখন বাছ এখন কিনিম। তাতে মই ড্ৰাইভাৰ হ'ম আৰু তাতে তোক মই পইচা উঠা কণ্ডাক্টৰ বনাম। তাৰপিছত তই পইচা উঠাবি, মই বাছ চলাম। এনেকে কৰি আৰু এখন বাছ ল'ম আৰু মই এনেকে ইনকাম কৰিম। এনেকে কৰি 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 মই বহুত বাছ লৈ ল'ম। বাছ লৈ লৈ আমাৰ পইচা হৈ যাব। তাৰ পিছত কি কৰিম? তোক মই পঢ়াম, কালেক্টৰ পঢ়াম। তই কালেক্টৰ পঢ়িব যাবি। পঢ়িব যোৱাৰ পিছত তই কালেক্টৰ হৈ আহিবি। অহাৰ লগে লগে তই এখন গাঁৱৰ কালেক্টৰ হৈ যাবি। তই হৈ যোৱাৰ পিছত মই কি কৰিম? তই